ছয়গাঁও সমষ্টিৰ ৰাস মানে ৰাস আৰু গাইজ এই ঘূৰ হেৰে তলেদি যাব লাগে। হেল্ল' গাইজ, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই চাগে। মোৰ অলপ বেয়া হৈ আছিল, চ' এতিয়া বহুত ভাল। তাৰপিছত বলক আমি আজি মানে এটা ভিডিঅ' বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা শ্বুটিং কৰিব যাব ওলাইছোঁ। চ' ভাই আছে এয়া ইষ্টানা, তাৰপিছত এয়া আমাৰ প্ৰ' আছে বিকাশৰ প্ৰ', এয়া এইটো বলক আমি ভিডিঅ'টো ফাইনেলি আমি আহি পালোঁ মানে হেৰি কি কয় জামগুৰি চ'ক। ইয়াতে মানে বৰদৈচিলা থিয়েটাৰ আহি আছে। আপোনালোকে আজি প্ৰথম নিশা চাগে ন? আজি লাষ্ট নিশা, আজি প্ৰথম নিশা। আপোনালোকে আমি ভিডিঅ'টো কালি আপলোড কৰি আপোনালোকে কালি পৰহি চাব আহিব আৰু যদি দুদিনীয়া কাৰ্যসূচী হয় একচুৱেলি। একদম ধুনীয়া আৰু বহুত দামী থিয়েটাৰ। আৰু এই যে হাঁহিটি মাৰি তুমি কি সিটো গানটো আছে চ' একদম ইটো মেলেও আহিবি তয়ো একদম যিটো ভাদিয়া চালিয়া একদম ধমকি চালিলেও। এতিয়া আমি যাম। চকৰি গাই চকৰি ভাল লাগিছে না চকৰিটো? একদম চিম্পুল চকৰি ভাল লাগে। চিম্পুল চকৰি সেউজীয়া ধাননি পথাৰ পকি গ'ল। কাতি মাহ শেষ হ'ব আৰু হোৱা নাই, শেষ হ'ব। মই কোনটো ষ্টাইলত কথা পাতি আছোঁ মানে মই স্কচৰ দৰে কথা পাতি আছোঁ। য়েছ, এইটো হ'লে আমাৰ বিজুলী টাৱাৰ, এইটো গল্ডবৰ্ড হাট। আৰু গাইজ আমি কি পাম? গোবৰ্ধন পাম আৰু বেছি দূৰ নাই, অকণমান গেলে গোবৰ্ধন পাম আমি। আৰু গোবৰ্ধনৰ ৰাস্তা পাবি নেকি? একচুৱেলি ৰাস আজি নহয়, আজি একচুৱেলি ৰাস নহয় মানে আমি ৰাসটোৰ মানে যোনটো সেই হৈ আছে কি বুলি কয় আয়োজন হৈ আছে, আয়োজনটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু চলি আছে মানে কেনে কাম কৰি আছে কোনো কথা নাই, চাই থাকক। গোবৰ্ধন পাৰ হলো, আমি এখন যাম মানে ইয়াত মানে আমাৰ হেমু মামা আহিব ছয়গাঁও কলেজত। দেখা পাইছে মানে কি ধুনীয়া একদম সজাইছে। দেখিব পৰা নাই মানে এইখানে ৰভা মানে গাইজ সেইদিনা ছয়গাঁও কলেজত ফটো হ'ল। এইটো ব্লগ আহিব দেই, এইটো ব্লগটো মই নাথাকোঁ, ই ভেলেণ্টাইন থাকিব। ফাইনেলি আমি ছয়গাঁও ৰাস আহি পালোঁ গাইজ। মানে গাইজ কাম চলি আছে গাইজ, কিন্তু লাইচ লাগে কাৰণ মোৰ মানে ইমান দামী ইউটিউবাৰ নহয়। চ' শ্ল' মোশ্যনত আহি কেনে বস্তু ল'ম, তুমি টেনশ্যন নল'বা। এখন আমি ভিতৰলৈ প্ৰৱেশ কৰোঁ, কোনো কথা নাই গাইজ। চিনেমাখন হ'ল প্ৰতিমা আমাৰ। এইটো দ্ৰুতগতিত কাম চলি আছে, কালি ৰাস ন। আৰু এইটো হ'ল পুতলা ৰাসখিনি। আমি সৰু কালত বৰ ভয় খাইছিলোঁ না কি মাথে এইটো খেলা বাৰ্তা হ'ব গাইজ। এইটো যে আপোনাৰ টিকেট মাখান কাটে, এইটো টিকেট নহয়, এইটো একচুৱেলি হেৰি বোধ হয় দান পত্ৰ নে কিবা এটা আমি কাৰ্যালয় কি কওঁ কৈ
কাৰ্যালয় চাই নাছিলো গাইছ আমি ইংলিছ মানুহ ন চম্পকনগৰ সেয়া ছয়গাঁও আহিব আপোনালোকে ৰাখিব আৰু আপোনালোকক এটা বিশেষ বস্তু দেখাম এইবাৰ আমি বৃন্দাবন দেখাম এইবাৰ বৃন্দাবন দেখাম এইটো আমি জানি না এইখন হ'ল একচুৱেলি বৃন্দাবন এইখন হ'ল একচুৱেলি বৃন্দাবন মোৰ মাস্কখন কওঁ দাদাই কাম কৰি আছে আহিম দেই আহিম আহিম কিনে আহি ভাল লাগছে নে ৰাতি কিনা ভাল লগা আৰু আপোনালোকক এবাৰ এটা বিশেষ বস্তু দেখাম মানে আমি কি দেখাম চাওঁ মুখেদি সোমাই যাম কিহৰ মুখেদি সোমাই যাম কমেণ্ট কৰিব ফাইনেলি প্ৰতিমা চতিমা একো নাই অলপমান পাছত মানে আজি ৰাতিৰ ভিতৰত নহয় আজি ৰাতি মানে ক্লিয়াৰ কৰিব আৰু এইখন ক্লিয়াৰ হৈছে আৰু তো কৃষ্ণ কোনোবা আছে আৰু এইটো বিষ্ণু চাগে তাৰপিছত এইটো গা চিবা এটা আপোনালোকে চাওক আৰু এইবিলাক ধুনীয়াৰ মূৰ্তি এইটো হাতী তুমি কি তাতে ৰ'লৈ পেটলাই কি আছিল তাৰ নাম পেটলা নাই পেটলা নাম থৈছা তাতে কিবা চলি আছে কাম চলি আছে কামখিনি নকৰোঁ দুখন গাইজ ইয়াত মটৰ বুকিং কৰি আছে মানে এই যে আহা যাহা যে কৰে মালটো সেইটো কৃষ্ণ আৰু ৰাধা আহা যাহা কৰিব মানে এইটো মটৰ তুলি পূৰা একদম ৰেল ষ্টেচনত ধৰে ইয়াল মালদাল আজি ফাৰ্ষ্ট টাইম দেখা পালোঁ মই এইটো বেকগ্ৰাউণ্ডত কি থাকে আমি বলক এতিয়া আমি বস্তুটো দেখাই এই পেটলা গাইজ এই ঘৰ হেৰে তলেদি যাব লাগিব গাইজ আমি মানে এটাই সোমাম বুলি কৈ আছিলে সেইবাৰ সোমাই যাম বুলি কৈছিলে সোমাই যাইছোঁ কি দেখা পাং চা যাই থাকছোঁ ভিতৰেদি গাইজ চাই লওক এবাৰ এইগিলা ঘৰ বনাই আছে সৰু সুৰা মানে গাইজ আমি বহুত সৰু পৰা ৰাস চালোঁ কিন্তু মানে কি ইয়াতো মানে এনেকৈ হেৰি মূৰ্তি দিয়া নাছিল এইবাৰ ফাৰ্ষ্ট টাইম হয় না আৰু এইখনে হৈছে মীনা বজাৰ গাইজ মীনা বজাৰ ৰাস আমি কিহৰ কাৰণে চাওঁ মীনা বজাৰৰ কাৰণে এই বাইক খেলা মুখ্যখন গাইজ ইয়াত হ'ব মানে কি মিঠাইৰ দোকান জিলপি খাব লাগিব এইখনখনত যোৱাবাৰ ইয়াত বহুত পানী আছিল মানে কি আমি যেতিয়া এনেকৈ খোজ দিলে মানে বস্তু এখন দাবি যায় এইবাৰ কিন্তু নাই বস্তুটো তথাপি অলপ ঢিলা আছে এইবাৰো আছে মানে কি ইয়াত খেতি কৰা হয় একচুৱেলি ইয়াত মানে খেতি কৰাৰ কাৰণে প্ৰত্যেকবাৰে এনেকুৱা হয় মানে ধানখিনি কাটি কিন্তু এইবাৰ খেতি কৰা নাই চাগে না নাই তাকেতো চৰি এইটো বিল হয় একচুৱেলি এইটো পানী জমা হয় মেটেকা চেটেকা হয় চাগে ন তাৰপিছত সেয়াই আৰু একচুৱেলি ইটো যে বস্তুটো ইয়াত আগতে চিনেমা হল আছিল মই শুনিছিলোঁ কিমান দূৰ সঁচা মই নাজানো ক'ব আৰু কমেণ্ট কৰি এই চা হয় ইমান পানী গুগল পে লুকাই নটি আমেৰিকা দেখুৱাম আমি হেৰিত যাম নেকি ফাৰ্ষ্ট টাইম পেটলা ক'ত দিয়া কৈ দোকানৰ বিৰাট দোকান হ'ব ইয়াত দুনিয়াৰ চাম ফাইনেলি দোকানকেইটা এতিয়া মানুহকেইটানে সজাই আছে কালিৰ পৰা আৰম্ভ কৰি দিব দোকান এই ৰেলগাড়ী যাক চাম সকলো চাম চাই থাকোঁ অলবা আমি এতিয়া দোকান চো দিব পাৰোঁ ঘুগুনিৰ দোকান ধুনীয়া দোকান হয় ধুনীয়া দোকান দি কেনে এটা লৈ যাম কি বনাই এইটো খৰা এইটো ওপৰৰ সৰু ল'ৰা ছোৱালী আৰু টিং কিয় দি থৈ দিছে বুলি ভাবিছিলোঁ মই কাম বিৰাট একদম তামাম চলি আছে গাইজ চিগিলা জেচিপি লগাই দিছে আৰু তাতে হ'ব আমাৰ বাইক ঘূৰা বাইক ষ্টেণ্ড হ'ব তাতে গাইজ এনেকৈ হ'ব আৰু বহুত খেলা আছে আৰু আমাৰ ব্ৰ এতিয়া আছে ব্ৰ কি চাই আছা মই মানে কি বস্তুবাখান দেখা নাছিলোঁ মানে কি মানে মুখোলাং মানে হেৰি অৱস্থাত কেনে হয় চাই আছোঁ আজি এইগিলা মাইনাতে আৰু বহি আছে
কলমি অলপ আগৰ পৰা মানে এইখন এল্ট'খান আপোনালোক এতিয়া কি আছে আপোনালোকে গম পায় এইখন এল্ট'খান ইয়াত ঘূৰাব আমি যে সৰু কালৰ যে গাড়ী বাইক ঘূৰা চাইছিলোঁ এইখনে সেইখন এল্ট' 800 মজা আৰু এইখনো এইখন মানে আজি ফাৰ্ষ্ট টাইম এনেকৈ মানে মই মীনা বজাৰত দেখা পাইছোঁ মানে বাইকো আছে ভিতৰৰ পৰা চাব পাৰিম নেকি পাৰ্মিশ্যন বা দিয়া নাই পাৰ্মিশ্যন নহওক সোমাই যাব ভাল নালাগে নহয় সেইটো মেইন কথা কিবা কাম কৰি থাকিব হঠাৎ মাথা আমাৰ ওপৰত কিবা কৰিব ৰিক্সি আছে বহুত ৰিক্সি বস্তুবিলাক পৰি আছে গাইছ গাড়ী চাড়ী পৰি আছে এতিয়া বৰ্তমান এইখন হৈছে পাগলা গাড়ী আপোনালোকে দেখাই পায় কালিৰ পৰা পাগলা গাড়ী হয় না পাগলা গাড়ীখন হয় এইখনে পাগলা গাড়ী এই যে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড উঠি কিনে আটক আৰু এইখন হ'ল সেই আৰু বেছি দেখুৱাব লগা বিৰাট আছে কিন্তু ৰ'দটো বিৰাট আছে একো নাই আন্ধাৰ নহ'লছে বুলি অলপমান দেখাই আহোঁ মানে কি আমি এখন ওলাই যাম চাগে বিশেষকৈ দেখুৱাব লগা নাই সন্ধিয়া ওলাই যাম সন্ধিয়া আহিছিলোঁ আহিব খালি 6 ৰাখোঁ ধামাকা একদম যাবৰ মন নকৰিব দে গাইছ ইয়াত প্ৰতিমাবিলাকক কাপোৰ কানি পিন্ধাই আছে কাপোৰ কানি পিন্ধাই আছে ধুনীয়াকৈ এইগিলা আছে ইমান প্ৰতিমা তাতে জাগাই জাগাই লাগব আপোনালোকক আমি খালী জেগাবোৰ যে দেখাই দিছোঁ চ' আজি ৰাতিৰ ভিতৰতে এইগিলা কমপ্লিট হ'ব চাগে ধুনীয়াকৈ সাজাই পৰাই থৈ দিছে ধুনীয়াকৈ আৰু পেলাই আছে আমাৰ বান্দাৰী সি হাতদানি আছে না বেয়া বস্তু কল খাব একেদিন আমাম বান্ধ ন তোৰ দৰে দেখা পাই দে চাওক বাচ্চা এই দাদাই দানি আছে ইটো ধুনীয়াকৈ দানি আছে এখন অলপ গুচাই দিম ৰ'বা মই হৰিণে দানি লৈ গেলি দাদা ইটো কি দাদা মালটো হৰিণ দানি লৈ যাই আছা দে বঢ়িয়া ইয়াৰ পৰা বস্তুবিলাক এতিয়া তৈয়াৰ বঢ়িয়াকৈ কাপোৰ চাপোৰ পিন্ধাই কিনে ইয়াৰ পৰা গাইছ ইয়াৰ পৰা ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধাই কিনে ধুনীয়াকৈ তাতে দি কিনে মজাকৈ বাহিৰত এনেকৈ ধুনীয়াকৈ থৈ দিছে থৈ দি কিনে এতিয়া আমি যে খালী জেগাবোৰ আপোনালোকক দেখাই দিছিলোঁ চ' তাত ভৰাই দিব মুঠতে আহিব আপোনালোকে 6 গাঁও ৰাখোঁ তামাম লাগব আমি ইয়াৰ পৰা যাওঁ পাছত দেখি ধুনীয়া ধুনীয়া মূৰ্তি আহি কিনে বহুতে ভাল লাগিল চ' আপোনালোকে আহিব এইবাৰ ৰাখোত কালিৰ পৰা আৰম্ভ হ'ব এইখন হ'ল মঞ্চ আমাৰ প্ৰগ্ৰেম আছে আপোনালোকে চাব আহিব গাইছ গেটটো ভালকৈ আপোনালোকক হেৰি এক্সপ্লেইন কৰি আছোঁ চাই থাকক গেটৰ আমাৰ মূল মানে কি ৰাসৰ মূল গেট পিছখণ্ড মানে আৰু আগখণ্ডৰ পৰা মানে পিছফালৰ পৰা আৰু আগফালৰ পৰা আপোনালোক দেখুৱাই আছোঁ আৰু মানে গাইজ এইটোৱে হ'ল মানে এই যে সৰু সৰু কিবা থাকে এইটো সৰুটো
মানে এইবাৰ প্ৰায় মানে কি প্ৰত্যেকবাৰে বেলেগ বেলেগ যে এইবাৰ অলপ বেলেগতকৈ সঁচাকৈ এইবাৰ বেলেগতকৈ বেলেগে মানে ইটো নহয় ইটো এটা আৰু আগতো সেই ছেইম মানে বেলেগ নাই একে একে দি আছে কিবা এটা প্লাছ পইণ্ট থাকিলে কিবা এটা মাইনাছ পইণ্ট থাকে গাড়ী বহুত আমি মানে এখন খাব যাওঁ পেটলাক ৰখি আছোঁ আৰু হাতীক মানে আৰু এই তাতে মানে হেৰি চলি আছে ইণ্ডিয়ান ক্ৰিকেট টীম মানে খেলি আছে আমি চাই আছিলোঁ ফকতীয়া ভাই তাৰপিছত এডভাৰটাইজ দিলা সেনেকৈ তাক ৰখি আছোঁ এখন টাইম পাছ কৰিবও জেগা নাই খেলা চাই আছিলোঁ আকৌ গেল মাৰা ঐ তাকেতো আমাৰ কেমেৰাত যদি বিচাৰিব পাৰোঁ চাই থাক জুম কৰি বিচাৰিম স্নো ভাই দামী চলি ভাই স্নো হোৱাইটতে খাব দে আমি এখন খাই মানুহ জুম টেষ্ট ভাই জুম টেষ্ট ফোন মাৰ ঠিক আহিলেও খানা আইনা গাইছ কেনে মোবাইলটো ল খাবি আৰু হাতটো ধৰা দে হাতটো ধুই লওঁ দে ধৰো এখন আমাৰ সস্তা হোটেল সস্তা 5-star হোটেল মাল অৰ্ডাৰ দিছোঁ মই দিছোঁ আহিব মই দিছোঁ ভেজ চাও একদম তাৰপিছত এতিয়া কি ধুনীয়া ভিউ পায় ছয়গড় ভিউটো ধুনীয়াকৈ ইয়াৰ পৰা পায় আৰু কলা আইনা এখন আছে ভাল লাগে আৰু গিলাচ নালাগে দিয়ক কৰি আমি মানে অলপ বেলেগতকৈ বেলেগ ন চ' আমি এনেকৈ খাম আৰু খাৱা অৰ্ডাৰ অহাৰ পিছত আপোনালোকক মই দেখুৱাম আমি কি না একদম নকবি পানী মাৰি দিম গাঁও দিছে আজি মা কচম ধোৱা নাই পানী ঢালি দিম 1 লিটাৰ দি কি হ'বা গাঁও দিছোঁ নাই ইচ্ছা আমাৰ ভাতৰ লগত হ'লে গাঁও ধোৱাৰ লগত নাই এনেলে আমাৰ উত্তৰ আহি পালে এয়া লৈছে হাতীচ্ছা নাই সেইটো নিকাচৰে সেইখানে আছে বেটা সেইটো বঢ়িয়াকৈ এতিয়া খাই লওঁ খাই লৈ কেনে ধুনীয়াকৈ লগ পাই আছোঁ পিছত খাওঁগৈ ফাৰ্ষ্ট তাৰপিছত লগ পাই খাই লওঁ চাওমিন খাই লৈ কেনে ডাইৰেক্ট আহিলোঁ আহি তামোল খালোঁ লালৈ স্পৰ্টিং মানে খাদ্যৰ যিটো মানে শিখৰ খাৱাত চালি তামোল খাব মানে আল্টিমেট গধূলিও হ'বই চাগে আৰু বেছি টাইম নাই আৰু এতিয়া আমি যাওঁ ঘৰত ৰ'ব অৰ্ডাবাজি মোক ঠগ লাগিছে নে আৰু গান উঠাওঁতে বোকা লাগিছে গাইজ বাকাৰাত জালে ভাল হৈছে ব'লক এতিয়া আমি ঘৰত যাওঁ ঘৰত যাই কিবা কিবি ৰাস্তাই পাওঁ যদি দেখাই দি যাওঁ আজিৰ ভিডিঅ'টো এইখিনি আছিল যদিহে ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু কোনোবাই যদি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব আজিলৈ বাই বাই জয় আই